এটি নতুন ভিডিঅ'লৈ মই হিমাক নয়েজ পিছতে আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু মই আছোঁ প্ৰকৃতিৰ কোলাৰ মাজত কাৰণ 6 মাহ লকডাউন ধৰি সোমাই আছোঁ বিৰাট বৰ লাগিছে চ' আমি আহিছোঁ বৰ্তমান মোৰ ককাহঁতৰ ঘৰলৈ আৰু ককাহঁতৰ ঘৰত কি ধুনীয়া পৰিৱেশ আপোনালোকে চাব পাৰে চাওক আপোনালোকে কিমান ধুনীয়া পৰিৱেশ এইটো ইয়াত বহুত মাছ আছে কিন্তু দেই বহুত মাছ আছে আমি বাৰু মাছ চাছ ধৰিলোঁ ধৰি পেলাই খালোঁ বেয়া নাপাব আৰু তথাপিও মই আপোনালোকক আৰু ঘৰটো দেখুৱাই আহোঁ ব'লক মোৰ লগত আমি বৰ্তমান আহি পাই গৈছোঁ আপোনালোকৰ কাৰণে এটা সাৰপ্ৰাইজ আছে এইটো চাওক আমাৰ নিউ বায়োফ্লগ বিজনেছ বলক মই আপোনালোকক ভিতৰৰ পৰা দেখুৱাই দিওঁ তো আমি ভিতৰত গৈছোঁ ইয়াত বহুত জংঘল আছে দেই সঁচা কথা ক'ব লাগিব আৰু আপোনালোকে দেখিব নাই নাজানো কিন্তু মই আপোনালোকক তথাপিও দেখুৱাবলৈ চেষ্টা কৰিম ৰ'ব কৰিব মই এইখিনি সময়ত কি হৈ গ'ল নাজানো কিন্তু মোৰ চাউণ্ডটো নহা হৈ গ'ল তো মই সেইকাৰণে মিউজিক এড কৰিছোঁ কিন্তু পিছৰখিনিত আপোনালোকে নিশ্চয় চাউণ্ড পাব মই দেখাবলৈ লৈছোঁ আপোনালোকক কি তিলৰ খেতি এখন আৰু এইটো হৈছে ৰহৰ দালি গছ আমি যে ৰহৰ দালি খাওঁ সেই এইটো গছৰ পৰা হয় আৰু এনেকৈ ইয়াত বহুত গছ আছে এজোপা গছ হয় সেইবিলাক এজোপা গছ হয় মই আপোনালোকক জুম ইন কৰি দেখুৱাই দিছোঁ এজোপা একেজোপা ৰহৰ দালি গছ আপোনালোকে ইমান ডাঙৰ হয় ৰহৰ দালি এতিয়া আমি খাওঁতে যে একদম সৰু সৰুৱে খাওঁ ন বলক নহ'লে আৰু আমি বেলেগ চাওঁগৈ নেকি তো অকণমান আগত আহি পাইহি আমাৰ এই সুন্দৰ পুখুৰীটো একচুৱেলি সুন্দৰ নহয় বহুত লেতেৰা হৈ আছে বৰ্তমান কিন্তু ইয়াত যদি আমি ইয়াত দানা দিওঁ দানা দিলে বহুত মাছ উঠে ইয়াতে সঁচা কথা ক'লে একদম বৰষুণ পৰাৰ নিচিনা মাছ পাব আপোনালোকে মানে কি ক'ম আৰু আপোনালোকে অলপ পিছত ককাই মাছ ধৰিব মোৰ মতে মই তেতিয়া চাগে দেখুৱাব পাৰিম চেষ্টা কৰিম দেখুৱাবলৈ যদি নোৱাৰো বেয়া চেয়া নাপাব আৰু এইযোৰ কি নাজানো মই নাজানো ইমান আৰু ইয়াতে বৰশী আছিলে মোৰ মতে ককাই লৈ গ'ল তথাপিও ঠিক আছে বলক আমি বৰ্তমান ওলাই যাওঁ তাৰপিছত আমি ওলাই আহিলোঁ পুখুৰী এৰিয়াটোৰ পৰা এতিয়া আমি ওলাই আহি বিউটিফুল আপোনালোকে চাব পাৰে ইয়াতে আপোনাৰ বহুত ধৰণৰ ফুল আছে চব্জি আছে মই আপোনালোকক দেখুৱাই দিওঁগৈ বলক কাটি দিম তো এইটো আপোনালোকে চাব পাৰে এইখিনি বহুত ধুনীয়া ফুল হয় এইটো কি ফুল বুলি কওঁ মই নাজানো কিন্তু বহুত ধুনীয়া লাগে চৰি আৰু এইখিনি নাৰ্জী ফুল হয় নাৰ্জী ফুল বৰ্তমান লাগি থকা নাই সেইটো এটা লাগি আছে আমাৰ কিউটি নাৰ্জী ফুল বহুত ধুনীয়া লাগি আছে অকলে অকলে বেচেৰা আৰু এইফালে আছে গোলাপ ফুল নে জবা ফুল আৰু এইটো চাব পাৰে এইটো বিৰাট ধুনীয়া এটা ফুল হয় বহুত ধুনীয়া ফুল লাগে এইটো আৰু এইফালে অপৰাজিতা আছে অপৰাজিতা সেইটো চাওক অপৰাজিতা একচুৱেলি এইটো ডাবল হয়
এইটো ডাবল হয় কেতিয়াবা দেখিছানে ডাবল কমেণ্ট কৰি জনাবচোন ডাবল কেতিয়াবা দেখিছানে আৰু এতিয়া থাকক এই ৰেষ্ট কৰক অকণমান তো আমি এতিয়া ভিতৰলৈ যাবলৈ ওলাইছোঁ আৰু ভিতৰৰ জপনাখন খোলাৰ লগে লগে ৱাও এইবিলাক চাওকচোন এইবিলাক কিমান ধুনীয়া ফুলনি আপোনালোকে ভাবিবই নোৱাৰে ইয়াত চহৰৰ পৰা অকণমান দূৰত আহি যে ইমান ধুনীয়া ফুল ৱাও এইবিলাক চাওক সোণৰ দৰে আৰু এটা ধুনীয়া লুক এটা আহে আপোনালোকে ইয়াত বহুত ফটো দেখিবলৈ পাব আপোনালোকে যদি মোৰ ইয়াত তোলা ফটো কেইখনমান চাব বিচাৰে তেতিয়াহ'লে মোৰ ইনষ্টাগ্ৰাম ID PZX Flash বুলি আছে সেইটো আপোনালোকে ক্লিক কৰি ফ'ল' কৰি ল'ব তেতিয়া মই তাত বহুত ধৰণৰ ফটো দিওঁ চাগে খানাৰ ফটোৱে বেছিকৈ দিওঁ কাৰণ আপোনালোকেতো মোক জানেই আৰু এইফালে বহুত ধুনীয়া ক্ৰিছমাছ ট্ৰী টাইপৰ গছ এজোপা আছে একদম কি বুলি কয় আৰু এইফালে আছে পবিত্ৰ তুলসীৰ পিছত আছে কচু টাইপৰ কিবা এজোপা গছ মই নাজানো এইটো কি বুলি কয় এইটো গোলাপ ফুল হয় গোলাপ ফুলৰ এতিয়া ফুল লাগি থকা নাই আৰু ইয়াত আছে ফুল বহুত ফুল আছে কি কম মানে ফুলৰ বাহাৰ আছে আৰু সেইফালে আছে জবা বহুত ধুনীয়া জবা এইফালে আছে নাৰ্জী ফুল অলপ মই জবা ওচৰলৈ লৈ গ'লোঁ এইটো হৈছে ককাহঁতৰ ঘৰটো লটকি আছে কিবা এটা কি লটকি আছে মই একোৱেই নাজানো অ'কে অকণমান জবা ফুলজোপাৰ পৰা ওলাই আহিলে পাই ৰঙা ভোট জলকীয়া আৰু আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ এইটো চাওক মই যিহেতুকে কৈছিলোঁ এইবিলাক ককাৰ হাতৰ যাদু আৰু ওপৰত আছে চাবি ইমান মৰম লগা চৰাইটো সদায় আহে আৰু এইফালে আছে কোমোৰা আৰু কি আছে আপোনালোকে ভীমৰ গদা দেখিছে নেকি কেতিয়াবা গদাৰ জলকীয়া দেখিছেনে এইটো হয় গদা জলকীয়া গদাৰ আকৃতিৰ দৰে লাইক ভীমৰ গদা আৰু কেতিয়াবা খং উঠিব উঠাই লৈ খালি চুবুৱাই দিলেই হ'ল ভাল জোক আছিলে কোনেও নাহাঁহিব জানো মই চ' ব'লক আমি অলপ বেলেগলৈ যাওঁ একদম ক্ষমা কৰি দিব মই যেতিয়া ব্লগটো কৰি আছিলোঁ তেতিয়া বৰষুণ আহি গ'ল আৰু বৰষুণ অহাৰ কাৰণে মোৰ গোটেই কাপোৰ তিতি গ'ল আৰু কাপোৰ তিতি যোৱাৰ কাৰণে এক মিনিট দেই কাপোৰ তিতি যোৱাৰ কাৰণে মই কাপোৰটো সলাব লগা হৈ গ'ল চ' সেইটো কাৰণে মোৰ অলপ দিগদাৰ হ'ল ব্লগটো বনাওঁতে আৰে ইয়াৰ কেমেৰা লেন্সত পানী পৰি আছে তো এতিয়া ব্লগটো এণ্ডিং কৰা সময় আহিছে যিহেতুকে সময় বহুত কম আৰু সময় বহুত মূল্যৱান কিন্তু আৰু এটা কথা মই কৈ থওঁ আপোনালোকে সৰু মোক ডাঙৰ কথা বুলি ভাবিব জীৱনটো মাত্ৰ দুদিনীয়া হয় আৰু এই দুদিনীয়া জীৱনত আপোনালোকে যিমান দিন থাকে সিমান দিন আপোনালোকে হাঁহি থাকক সুখত থাকক লাফটাৰ ইজ দ্য বেষ্ট মেডিচিন আৰু হাঁহিবলৈ আপোনালোকে বিভিন্ন ধৰণৰ বস্তু কৰিব পাৰে লাইক আপোনালোকে নিজেও অকলে হাঁহিব পাৰে কেতিয়াবা কমেডি শ্ব' চাব পাৰে আৰু ছাপ'জ আৰু আছে আৰু বেষ্ট হাঁহাৰ যদি বস্তু আছে এইটো আছে ইউটিউব আপোনালোকে ইউটিউবত আপুনি লাভ মানে কমেডি ভিডিঅ' বুলি মাৰিলে আপোনালোকৰ লাখতকৈ ওপৰত ভিডিঅ' পায় লাখত কৰোৰৰ চব ভিডিঅ' পায় কমেডি ভিডিঅ' বুলি ক'লে আৰু তাৰে ভিতৰত মই এটি চেনেলৰ নাম ক'ব ওলাইছোঁ সেইটোৰ নাম আছে আছামিজ ফানি মিক্সচাৰ মাই গড কি ধুনীয়া এটা কাৰ্টুনছ ভিডিঅ' এটা চেনেল হয় আৰু এটা কথা কৈ থওঁ তাৰ লগতো মই বনাইছোঁ একদম ক্ষমা কৰিব মই ভিডিঅ'টো এডিট কৰোঁতে গম পালোঁ যে ভিডিঅ'টো বহুত দীঘল হৈ গ'ল তেতিয়াহ'লে ব্লগটো আমি ইমানতে সামৰিছোঁ যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেতিয়াহ'লে লাইক কৰিব এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব